নমস্কাৰ, মই ডক্টৰ সমীৰণ দাস, কনসাল্টিং এন্ডোক্ৰাইনলজিষ্ট আৰু ডায়াবেটলজিষ্ট, মেডিচিটি গুৱাহাটী। ডিছকাছ কৰিব লৈছো এটা কমন কথা, যিহেতু আমাৰ পবিত্ৰ ৰমজান মাহ আহি আছে। ইছলাম ধৰ্মাৱলম্বী মোৰ সকলো পেচেণ্ট তথা ডায়েবেটিক পেচেণ্ট সকললৈ এটাই অনুৰোধ যে তেওঁলোকে ৰোজা ৰখাৰ আগতে কিছুমান সৰু সৰু কথা যাতে কনচিডাৰ কৰে। ৰোজা ৰখাটো একান্ত ব্যক্তিগত আৰু ৰিলিজিয়াছ বিষয় হয়। এই সম্পৰ্কে যোনে ৰোজা ৰাখে তেওঁই বেষ্ট জাজ কোনে ৰাখিব লাগে নালাগে। এজ এ মেডিকেল প্ৰেক্টিশ্যনাৰ আমাৰ কিছুমান এডভাইচ থাকে যে মেডিকেল কণ্ডিশ্যনে যদি পাৰ্মিট কৰে ডেফিনেটলি আপুনি ফাষ্টিংটো ৰাখক, বাট যদি নকৰে, যদি আমাৰ এডভাইচ থাকে যে আপুনি ৰাখিব নালাগে, তেতিয়াহ'লে আপুনি আকৌ এবাৰ ভাবি চাব যদি ৰোজা ৰাখিম বুলি ভাবিছে, কাৰণ কেতিয়াবা এইটোৰ কাৰণেও কমপ্লিকেশ্যনছ কিছু হ'ব পাৰে, কাৰণ ডায়েবেটিক পেচেণ্টৰ শৰীৰটো নৰ্মেল মানুহৰ শৰীৰৰ দৰে নহয়। কিছুমান আমাৰ গাইডলাইনছ থাকে যাৰ থ্ৰুৰে আমি ৰমজানৰ সময়ত ডায়েবেটিছটো কেনেকৈ মেনেজ কৰোঁ সেইবোৰ সম্পৰ্কে সিদ্ধান্তবোৰ লওঁ। যদি কোনোবা এগৰাকী পেচেণ্ট চিক থাকে, মানে তেওঁ অকণমান তেওঁৰ চুগাৰ লেভেলছ হাই বা আৰু আনুষংগিক বেমাৰ হৈ থাকে, তেওঁক আমি ফাষ্টিংটো ইমান এডভাইচ নকৰোঁ, কাৰণ ফাষ্টিঙৰ সময়ত বডিত বহুত চেঞ্জেছ হয়, কিছুমান এচিড ফৰ্ম হয়, গতিকে পেচেণ্টৰ কণ্ডিশ্যনটো বেয়ালৈ যাব পাৰে। আদাৰৱাইজ যিবোৰ পেচেণ্ট ষ্টেবল হয়, নৰ্মেল তেওঁলোকৰ চুগাৰ ষ্টেটাছটো ভালেই থাকে, তেনে পেচেণ্টক ফাষ্টিং ৰখাত কোনো আপত্তি নাথাকে। খালি আমি কিছুমান বস্তু মডিফাই কৰিব লাগে, কাৰণ আমি ফাষ্টিঙৰ সময়ত ব্ৰেকফাষ্ট আৰু ডিনাৰৰ কনচেপ্টটো অলপ চেঞ্জ কৰিবলগীয়া হয়, বিকজ ৰমজানৰ সময়ত, ৰোজা ৰখাৰ সময়ত দিনটো এগৰাকী লোক ফাষ্টিঙত থাকে। গতিকে আমি সাধাৰণতে ইভিনিঙৰ মেইন খানাটো মানে ইফতাৰটোক ব্ৰেকফাষ্ট হিচাপে গণ্য কৰিবলগীয়া হয়, আৰু চেহেৰিটো মানে ৰাতিপুৱা যিটো খায় সেইটোক আমি কেতিয়াবা ডিনাৰ হিচাপে কনচিডাৰ কৰিবলগীয়া হয়, আৰু মেডিচিনবোৰো সেইমতে আমি এডজাষ্ট কৰোঁ। এতিয়া ৰমজানৰ সময়ত যদি মানে ৰোজা ৰখাৰ সময়ত, দিনৰ সময়ত যদি গা বেয়া লাগে, তেতিয়াহ'লে ডায়েবেটিক পেচেণ্টগৰাকী কিন্তু চুগাৰ জুখিবলৈ সদায় প্ৰস্তুত থাকিব লাগে, কাৰণ সেই গা বেয়া লগাটো হাইপগ্লিচেমিয়া হ'ব পাৰে, মানে চুগাৰৰ লেভেলটো ড্ৰপ কৰিবও পাৰে। সেইটো কেতিয়াবা একদম লাইফ থ্ৰেটেনিঙো হ'ব পাৰে। গতিকে বিশেষকৈ ইনচুলিন লৈ থকা পেচেণ্টৰ ক্ষেত্ৰত আমি এইটোৱে অনুৰোধ জনাম যে গ্লুকোমিটাৰটো যাতে লগত ৰাখে, আৰু হাইপগ্লিচেমিয়াৰ যদি লক্ষণবোৰ আহে, মানে আপোনাৰ গা বেয়া লগা, বুকু ধপধপ কৰা, ঘামি যোৱা, ভোক লগাৰ ধৰণৰ ভাৱ অহা, লগে লগে আপোনাৰ চুগাৰটো চেক কৰিব। যদি 80 তলত থাকে আপুনি সেই হাইপগ্লিচেমিয়া ট্ৰিটমেণ্টটো ল'ব লাগিব, চুগাৰ অলপ খাব লাগিব, বেছি হ'লেতো চেলাইনে ল'বলগীয়া হয় চুগাৰ থকা চেলাইন। গতিকে সাৱধান হ'ব। আৰু এটা কথা যে আপুনি ইফতাৰ কৰিব, চেহেৰি কৰিব, সাধাৰণতে ট্ৰেডিশ্যনেলি মিঠা বস্তুবোৰ খোৱা হয়, খেজুৰ খোৱা হয়, আৰু তেনেধৰণৰ কিছুমান ব্যঞ্জন খোৱা হয়। গতিকে সেই সম্পৰ্কেও অকণমান আপোনালোকে চকু দিব লাগে যে সদায় খাব নোৱাৰা বস্তুখিনি যাতে আপুনি বেছিকে নাখায়, অলপ ইফাল সিফালটো হ'বই। এইটো এটা গোটেই পবিত্ৰ মাহ, গতিকে কিছুমান ক্ষেত্ৰতো অলপ খেলি মেলি হয়, এইটো আমিও জানো, কিন্তু যিমানখিনি পাৰে নিজৰ খাদ্যভাসটো অকণমান গুৰুত্ব দিব লাগে। মেডিচিনবোৰ টাইমত ল'ব লাগে। যদি আপোনাৰ কনফিউজন আছে, নিজৰ ফিজিচিয়ান বা নিজৰ ডায়েবেটিলজিষ্টৰ ওচৰত যায় বস্তুটো ক্লিয়াৰ কৰি ল'ব লাগে, কোনটো ঔষধ কেতিয়া খাব, কি চিটুৱেশ্যনত আপুনি ফাষ্ট ব্ৰেক কৰিবলগীয়া হ'ব পাৰে, সেই সম্পৰ্কে আপুনি ক্লিয়াৰ হ'ব লাগে। তাৰপিছত আপুনি ফাষ্টিং ৰাখক, খালি কেয়াৰফুলি ৰাখক। গতিকে আগন্তুক পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা থাকিলে সকলো ইছলাম ধৰ্মাৱলম্বী লোকলৈ, আৰু তাৰপিছত আহিবলগীয়া ঈদৰো শুভেচ্ছা থাকিলে। কিবা কুৱেৰি থাকিলে, কিবা অসুবিধা থাকিলে আমাক নিশ্চয় জনাব। মেডিচিটি আদিত্য আৰু মেডিচিটি হাতীগাঁও দুয়োখনতে আমি এই সম্পৰ্কে এৱেৰনেছ আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ। ধন্যবাদ।